সমাগত শাৰদীয় দুৰ্গা পূজা পূজাক লৈ বজাৰত দেখিবলৈ পোৱা গৈছে ভিৰ। ব্যস্ত হৈ পৰিছে বিক্ৰেতাসকল। দুৰ্গা পূজা সমাগত। শাৰদীয় দুৰ্গোৎসৱক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো ব্যাপক উৎসাহ উদ্দীপনা বৃদ্ধি পাইছে। ইয়াৰ লগে লগে বজাৰসমূহতো দেখা গৈছে বিভিন্ন ধৰণৰ কাপোৰ আ-অলংকাৰ। মহানগৰীৰ প্ৰান্তে প্ৰান্তে বিভিন্ন আকৰ্ষণীয় পূজা মণ্ডপ নিৰ্মাণ কৰাৰ সমান্তৰালভাৱে দোকান বজাৰ শ্বপিং মল আদিতো ব্যাপক ভিৰ পৰিলক্ষিত হৈছে। নিজৰ পচন্দৰ কাপোৰ এযোৰ কিনিবলৈ গ্ৰাহকে কাপোৰৰ বজাৰত কৰিছে ভিৰ। ব্যতিক্ৰম নহয় উত্তৰ পূবৰ বাণিজ্যিক কেন্দ্ৰ ফাঁচী বজাৰ। বিভিন্ন প্ৰান্তৰ পৰা নিজৰ পচন্দৰ বজাৰ কৰিবলৈ আহিছে ফাঁচী বজাৰত। লৈ আছো কিবা কিবি কুৰ্তি চাৰ্ট তেনেকুৱা এনেকুৱা এইবিলাক যিবিলাক চলি আছে এইবিলাকে আৰু ভাল লাগিছে। বজাৰ ভালে, মানুহ বহুত ভিৰ, পূজা আহিলে ভাল লাগিল। মই ধাৰাপুৰৰ পৰা আহিছোঁ। আমি কাপোৰ কিনিছোঁ বাচ্চাৰ কাৰণে। কাপোৰৰ বহুত দাম হৈছে, একেবাৰে চলিব নোৱাৰা হৈছোঁ। উপায় নাই, তাৰে মাজেদি কিবা কৰি চলাই নিছোঁ আৰু কৰ্তব্য পালন কৰিছোঁ। কৰ্তব্য কিছুমান আছে ন গাৰ্জেনৰ, এইমতে নিছোঁ। আমি গাৰ্জেনে একো লোৱা নাই, বাচ্চাবিলাকক সন্তুষ্ট কৰিছোঁ। দিনৰ পৰা নিশালৈকে ফাঁচী বজাৰৰ প্ৰতিটো গলিত গ্ৰাহকৰ সমাগম হোৱাৰ সমান্তৰালভাৱে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছে বিক্ৰেতাসকলে। কাপোৰ চেণ্ডেলকেই ধৰি অন্যান্য সামগ্ৰীত বিভিন্ন ৰেহাই আৰোপ কৰাৰ লগতে ব্যৱসায়ীসকলৰ মুখতো শুনিবলৈ পোৱা গৈছে আকৰ্ষণীয় সংলাপ। এনেদৰে পূজাৰ বজাৰক লৈ ব্যস্ত হৈ পৰিছে সকলো।